আশা কৰোঁ সকলোৰে ভাল আৰু আমাৰো ভালেই। আৰু আজি হৈছে 6 এপ্ৰিল বুধবাৰ আৰু আজি আমাৰ ঘৰত এভাগ পূজা আছে, সেয়েহে ভাবিলোঁ আমি এটা ব্লগ কৰোঁ। তো আমি পূজা বুলি কি কৰোঁ কি নকৰোঁ পূজাৰ সকলো দৃশ্য আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিম। আৰু আমাৰ মানে বহুত দিন হ'ল ডান্সৰ ভিডিঅ' অহা নাই, কিন্তু আমি বিহুৰ আগে ডান্সৰ ভিডিঅ' এটা দিবলৈ চেষ্টা কৰিম। তো এতিয়া বলক ভিডিঅ'টো চাই লওক কি কৰোঁ। গাইজ এতিয়া আমাৰ এইজনে গা চা ধোৱা নাই, ইমান লেতেৰি। মই কাম কৰি আছোঁ। খাব বা 10টা বজাত উঠিছে আৰু কাম কৰি আছে। 10টা 10টা বজাত বা ইমান কামিলা মানুহ বোলে, আপোনালোকে দেখিছেনে? মানে 10টা বজাত উঠিছে আৰু কামিলা বোলে। তেনেহ'লে আপোনালোকে চাই থাকক, সকলো আমি দেখুৱাই থাকিম আপোনালোকক। তো এতিয়া মই গা পা ধুই আহিছোঁ, এতিয়া দোকানলৈ যাওঁ। কোনো যাবানে? যাওঁ হা, ওচৰতে দোকান আমাৰ। পিনে পূজা আয়োজন চলি আছে আৰু মই সেইখন আমাৰ সেইখন দোকান তালৈকে যাওঁ। পাপৰ আনিব দিছে। খুৰাই যোগাৰ কৰি আছে। হা? কৰি আছো একদম পুৰা ভালকে। একদম ব্যস্ত নেকি? একদম ব্যস্ত পুৰা। এইপিনে পুৰা বা ক'ত গ'ল? বা কিবা কিবা আনিব গ'ল। আৰু এইপিনে খুৰা একদম চব্জি কাটাত ব্যস্ত। এনেই মানে কালিতে কাটা হৈ গৈছে, কিন্তু এইখিনি গোখাই ধূপ দিয়াৰ কাৰণে ন, তাৰ কাৰণে কাটি আছে। আৰু এইপিনে আমাৰ আলহী আহি গৈছে, জেঠি। এইপিনে মামী ভালকে দেখাই দিওঁ। লিপষ্টিক লগাই নাই। পিছত লিপষ্টিক লগাই ভালকে দেখাম। এতিয়া এইবাৰ কি কৰি আছে নাজানো, এইটো কিবা কিবি কাম কৰি আছে। মই ৰিল বনাই আছো, কিবা কিবি কৰি আছে। এইটো হয় এইখন এতিয়া হয়নে নহয় সুধি আহোঁ, এইখন হয়নে নহয়। এতিয়া আমাৰ পূজা আৰম্ভ হৈ গৈছে। আচল কথাটো কোৱাই নাই, আমাৰ আজি আচলতে কি পূজা, আমাৰ আজি আচলতে মনসা পূজা পাতিছে। আৰু এতিয়া পূজাৰ এই আৰম্ভণি হৈছে মাত্ৰ ন। আৰু এতিয়া 12টা বাজিছে, যিহেতুকে মনসা পূজা হওঁতে বহুত সময় লাগে। তো এতিয়ালৈকে মানুহ চানুহ তেনেকৈ অহা নাই, আহিব লাহে লাহে। এতিয়া ঘৰৰখিনিয়ে আছে আৰু। তো দেখা আপোনালোকক কোন আহে ন। তোমাৰ ফ্ৰেণ্ড মাতিছানে নাই? তোমাৰ ফ্ৰেণ্ড মাতিছে? মই কিন্তু মোৰ ফ্ৰেণ্ড মাতিছোঁ। আৰু এইপিনে আমাৰ খানা বনাই আছে চিকেন ফ্ৰাই। আমাৰ মা নাযায় ন? মানুহে ঘূৰি ঘূৰি চাই আছে। এতিয়া আমি চব পানী তুলিবলৈ যাব ওলাইছোঁ। এতিয়া আমি পানী তুলিব গৈ আছোঁ। এইপিনে আছে উপাসনা, চাই পিনে চাই দিলেই হ'ল।
নানিয়ে ওলাব দেখাইছো দেখা পাইছে তো পাই গ'লো তাকে এতিয়া ৰূপনগৰৰ এইটো আই মন্দিৰ অঁ আমাৰ মাজতে ৰাস্তাও ভুল হৈছিল নিজৰ জেগাতে ৰাস্তা ভুল হয় আমি এইটো হৈছে ৰূপনগৰত এটা আমাৰ ইয়াতে আই মন্দিৰ এটা আছে তালৈকে আহিছিলোঁ ইয়াতে এটা বিৰাট ডাঙৰ পুখুৰী আছে ইয়াতে আমি এতিয়া পানী তুলিম পানী আমি তুলিব লাগিব ইমান ধুনীয়া নহয় জেগাখিনি তললৈকে নাযাবা দেই পৰি যাবা ভয় লাগে ইমান ডাঙৰ পুখুৰী আচলতে ৰিল বনাই লওঁ ন কি ৰিল বনাই তাই পানী তুলিব আহি তাই এতিয়া ৰিল বনাই সেই পিনেদি চাগে কৰে নহয় এইপিনে এতিয়া পানী তুলি হ'ল আমি গৈ আছোঁ তোমাক আজি দেখুৱাই নাই তাক কি পিন্ধা একদম ধুনীয়াকৈ দেখাওঁ খাই কৰি দিয়া আৰু এইফালে মা ধুনীয়া লাগি আছে দেই আৰু এইপিনে আমাৰ এজনী স্পেচিয়েল মানুহ আহিছে আমাৰ চুজি বাইদেউ তাই আহিলে মুখখন দেখা দেখিছে যা মডাৰ্ণ ছোৱালীজনীকে আহে আইতা খাই ল'বি কি খাই ল'ব পূজা শেষ হৈ গ'ল আৰু এতিয়া আমি নিৰ্মাণালী ল'লোগৈ আপোনালোকক দেখালোঁ আৰু এতিয়া আমি অলপ পিছত প্ৰসাদ খাম তাৰপিছত ভোগ খাম ন আপোনালোকক দেখুৱাই থাকিম আমি এতিয়া প্ৰসাদ ল'লোঁ আৰু এতিয়া এইফালে প্ৰসাদ খাইছে এক্সাম কেনেকুৱা হ'ল কি এক্সাম দি আহিলে মোৰ কালিয়ে শেষ হ'ল এক্সাম ইয়াৰ আজি আছিলে কেনেকুৱা হ'ল এক্সাম প্ৰসাদ খালানে নাই খাই লৈ টুকটুক দাদাকো আজি দেখুওৱা নাই আচলতে টুকটুক মোতকৈ সৰু দেই কিন্তু আমি এনেই টুকটুক দাদা বুলি এনেই মৰমতে কওঁ তাত